হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ আমাৰ গাঁৱতে থকা শিৱ মন্দিৰ ভাগলৈ। মই আহিছোঁ দেহা আৰু মাহী ছোৱালীজনী, আৰু ৰাস্তাতে অকণমান বৰষুণ পৰিছিলে কাৰণে দেহাক এনেকৈ গামোচাখনে ঢাকি আনিছোঁ। আৰু এইটো শাওনৰ শেষৰটো সোমবাৰ হয়নে নহয় বাৰু আপোনালোকে জনাবচোন। আমি আজি শেষৰটো সোমবাৰ বুলি সেইকাৰণে চাকি দিবলৈ আহিছোঁ। এইটো ভিডিঅ'টো কালি আছিলে। আৰু এয়া চাওকচোন পথাৰবোৰ কিমান ধুনীয়া সেউজীয়া হৈছে। আমি আহি এতিয়া মন্দিৰ পালোহি। এইফালে সেৱা লৈ আছে, সেইকাৰণে আমি অকণমান বাহিৰতে ৰখি দিছোঁ। আৰু বতৰটো আজি ডাৱৰীয়া, বৰষুণ পৰি আছে। এইফালে মন্দিৰৰ চৌপাশটো চাবচোন কিমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু এই পুখুৰীটো যে বহুত পুৰণিদিনীয়া পুখুৰী হয়। আৰু এয়া দেখিছেনে, ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে দেই। মাছে মানে দেখিছোঁ মাৰি আছে পূৰা। আৰু এইফালে এতিয়া আজি যথেষ্টখিনি মানুহ হৈছে মন্দিৰত। আপোনালোকক ভিতৰত দেখুৱাম বাৰু মন্দিৰভাগ। এতিয়া চাকি ধূপ জ্বলাই আহি প্ৰসাদ ল'লোঁ, পায়স দিছে। আজি যথেষ্ট মানুহ হৈছে দেখিছেনে। এয়া আমাৰ দেহা বহি আছে কোচতে। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।